MSK ডিজিটেল ভিডিঅ' চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিব হাঁহিৰ প্ৰয়োজন চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিব হাঁহিৰ প্ৰয়োজন চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিব হাঁহিৰ প্ৰয়োজন আমি য'তে ত'তে ঘূৰি ফুৰো আমাৰ খুচি দুখ অতৰাই সুখত থাকো আমাৰ খুচি আমি য'তে ত'তে ঘূৰি ফুৰো কৰি ধেমালি আমি য'তে ত'তে ঘূৰি ফুৰো আমাৰ খুচি হাঁহি পেটৰ বিষ ধৰি যাব আমি কৰা ধেমালিবোৰ মনত থাকিব চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিব হাঁহিৰ প্ৰয়োজন চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিব হাঁহিৰ প্ৰয়োজন MSK ডিজিটেল ভিডিঅ' চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিব হাঁহিৰ প্ৰয়োজন আপুনি আহিলে নেকি? এখেত লোক মানে আপুনি অহা দেৰি হোৱাৰ কাৰণে মই অনুষ্ঠানটো আগবঢ়াই দিবলৈ ক'লো। ঠিকেই কৰিলে। ঠিক আছে তোমালোক যোৱা। কওকচোন আপোনাৰ অহা কিয় ইমান দেৰি হ'ল? মই অহা দেৰি হ'ল মানে একেবাৰে ডাঙৰ কথা হ'ল। এনেকুৱা ডাঙৰ ঘটনা হ'ল? এই যোৱাকালি মানে আপোনালোকে যেতিয়া প্ৰগ্ৰামত মোক মাতিলে, হয় হয়, মই লগালগ বজাৰৰ পৰা যাই এটা ধুনীয়া চাই লং পেণ্ট কিনি আনিলো। লং পেণ্ট? লং পেণ্ট, হয়। তাৰপিছত আনি পিন্ধি চালো মই লং পেণ্টটো অলপ লাম্বা হ'ল। চুচৰি যোৱাটো? লাম্বা হ'ল। পিছত মই মাক ক'লো, মা মোৰ লং পেণ্টটো 2 ইঞ্চি কাটি দিবাচোন। মায়ে কি ক'লে জানে? মই নোৱাৰো, মোৰ কাপোৰ ধুব আছে। পিছত মই ভণ্টিক ক'লো, ভণ্টি মোৰ লং পেণ্টটো 2 ইঞ্চি কাটি দিয়াচোন। ভণ্টিয়ে ক'লে, মই নোৱাৰো, মই গেম খেলি আছো, দেখা নাই? মোবাইলত মই লগালগ যাই বজাৰত যাই 2 ইঞ্চি দৰ্জিৰ পৰা কাটি আনিলো। আপুনি নিজেই গৈ? মই নিজে গ'লো। তাৰপিছত আনি মই থৈ দিছো। মোৰ মায়ে ভাবিছে ল'ৰাটোতো প্ৰগ্ৰামত যাব, পইচা পোৱা কথা আছেতো, গতিকে 2 ইঞ্চি মায়েও কাটিব। তাৰপিছত অলপ পিছত ভণ্টিয়ে ভাবিছে দাদাটো প্ৰগ্ৰামত যাব, তাৰপৰা সেইটো কিবা এটা দিবই, তাৰে ধুনীয়াকে 2 ইঞ্চি কাটি তেতিয়াহ'লে 6 ইঞ্চি কাটা গ'ল? 6 ইঞ্চি গ'ল। তেতিয়া সেইটো কোৱাচোন, যেতিয়া মই পিন্ধি চালো, সেইটো লং পেণ্টো নহয়, হাফ পেণ্টো নহয়। সেইটোকে মানে খেলি মেলি কৰি বেলেগ এটা লং পেণ্ট লোকৰ পৰা ধাৰ কৰি কিনে আহোঁতে অলপ দেৰি হৈ গ'ল। একেই দোকান হ'ল কি একেই দোকান হ'ল মানে? কি ক'ম আৰু, কওকচোন বাৰু। যেতিয়া ইয়ালৈকে আহি আছিলে, এখন বাছত উঠিলে নহয়? এখন বাছত উঠিলে নহয়। বাছখনত মানে এটাই চিট খালী আছিল? এটাই চিট খালী আছে। এখন ৰুমাল পাৰি থৈ দিছিল। ৰুমাল এখন পাৰ হৈ আছে। মই গৈ চালো, চালে সেই ৰুমালখন পকেটত ভৰাই ল'লো মই। ভৰাই ল'লে? আচলতে মই ৰুমালৰ অলপ লোভিয়া আছিলো। ৰুমাল গম পাওঁ, ৰুমাল কিয় দৰকাৰ। তাৰপাছত মানে মই চিটটোত বহি দিলো। তাৰপিছত সেইজন আহিল নহয়। সেইজন মানে এই যিজনে ৰুমালখন পাৰি থৈ দিছে। গম পাইছো। মোক ক'লে, হে উঠাচোন তুমি। তাৰপিছত মই তেখেতক চালো এনেকে চাইছে। মই বোলো আপুনি মোক উঠিবলৈ ক'লে কিয় বা? তেখেতে মোক ক'লে যে সেই ৰুমালখন মোৰ হয়। সেইখন ৰুমাল তাৰ হয়? কিন্তু মই ৰুমালখন পকেটৰ পৰা ওলাই তেখেতক দি দিলে। তেখেতে ক'লে ৰুমালখন দিলে নহ'ব, সেই চিটটো মোৰ হয়। কি ক'লে? ৰুমালখন দিলে নহ'ব, চিটটো বোলে তেখেতৰ হয়। তাৰপিছত কি কৰে আপুনি? মই এটা চিন্তা কৰিলো, চিটটো ৰুমালখন দিলে যদি তেখেতৰ হয় চিটটো, মই সেই এজনক মাত দিলো নহয়। লোভিয়া বুলি যে ক'লে সেইজন কোন আকৌ? এই কণ্ট্ৰেক্টাৰজন। আমাৰ পৰা পইচা লৈছে। তেখেতক মই মাতি দিলো, তেখেতক মই বিচাৰটো দিলো, যদি তেখেতে যদি ৰুমালখন পাৰি থোৱাৰ কাৰণে সেই চিটটো তেখেতৰ হয়, তেখেতে ক'লে 10 টকাত হয়। মইতো আচৰিত হৈ গ'লো। এখন গাড়ীত এখন সাধাৰণ ৰুমাল দিয়াৰ কাৰণে সেই চিটটো তেখেতৰ হৈ যায়। মই গাড়ী ৰখাবলৈ গ'লো নহয়। তাৰপিছত কি কৰিলে? আচলতে মোৰ খং উঠি গ'ল, কিন্তু মই লগতে ড্ৰাইভাৰক ক'লো গাড়ী ৰখাই দিয়া।
ওচৰতে চালো এখন বজাৰ আছিলে বজাৰ আছিলে এই দৌৰি যাই এখন ত্ৰিপাল কিনিলো হেলো মই হে কি আনিলে ত্ৰিপাল ঐ ত্ৰিপাল গম পাইছো হয় হয় তাৰপিছত কি কৰিলে সেই ত্ৰিপালখন আনি মই প্ৰথম বেক চাইডৰ পৰা গোটেই গাড়ীখন ঢাকি দিলো থাকি দিলে গোটেই গাড়ীখন ঢাকি দিলো মই এয়া কৰিলে তাৰপিছত কি কৰিলে আচলতে মই খঙত কৰিছো দেই কিন্তু তাৰপিছত মই ক'লো যে সেই গাড়ীখনে মোৰ হ'ব বুজি পালো ৰুমালখন যদি সাধাৰণ ৰুমাল এখনেৰে এটা চিট তেখেতৰ হয় তেতিয়াহ'লে মোৰ ত্ৰিপালখনেদি গোটেই গাড়ীখন মোৰ হ'বনে নাই আপুনি কওক 10 টোমান হ'ব হয় বাৰু যি কি নহওক অলপ দেৰি হোৱাৰ কাৰণে যদি আমি আহি পাইছো আপুনি অনুষ্ঠানটো আগবঢ়াই লৈ যাওক মই যাওঁ দেই ৰাইজ বহুত আছে ন এতিয়াও হয় হয় দেৰি হোৱা যদিও আছে দে ৰাইজ ন ঠিক আছে আমাৰ মানে পাণ আৰু তামোল আহিব লাগে অনুষ্ঠানটো আৰম্ভ কৰিব লাগে মানুহ বহুত ৰৈ আছে খঙে উঠিছে চাগে নমস্কাৰ দেই নমস্কাৰ পাত নমস্কাৰ আচ্ছা পাণ পাটনাৰ কিনো তই বোলে চহৰলৈ গৈছিলি কৈছিলো তো তাত থাকি কেনেকুৱা লাগে আয়া কত মজা লাগে ৰ বাপ্পা ইমান ডাঙৰ ডাঙৰ ঘৰ না কিমান বগা বগা পি আছে না তামাম ভাল লাগছে মোৰ পাটনাৰ কালি না মোৰ একদম তামাম ঘটনা হৈছে গম পাইছে না বহুত ডাঙৰ ঘটনা হৈছে হয় নেকি তাৰপিছত কি হৈছে গম পাইছে না মই মানে চহৰৰ পুৰা ঘৰবিলাক না হিচাপ কৰিব লাগছে মানে ইমান ঘৰ আছে না মানে ঘৰৰ ওপৰত ঘৰ ঘৰৰ ওপৰত ঘৰ ঘৰৰ ওপৰত ঘৰ একদম ঘৰৰ ঘৰ গম পাইছে না মই ভাবো গিনতি কৰি আছো একটা দুইটা তিনটা চাৰিটা পাঁচটা ছয়টা এনেকে হিচাপ কৰিছো দে তাৰপিছত হৈছে না এটা পুলিচ আহিছে টপলাটো না থামুচকে মাৰছো গৈছে না তাৰপিছত আয়া চাইছো না চাৰ নেকি কেন মাৰছা বুলি সুধছো তাৰপিছত কি কৰিছা মই কৈছো ছাৰ মই এটা ঘৰবিলাক গিনতি কৰি আছো হয় নেকি কেইটা পাইছা মই কৈছো ছাৰ একটা তিনটা পাইছো ছাৰ আচ্ছা তাৰপিছত পুলিচ কৈছো কি জানা কি হৈছে আয়া পইচা দিব লাগিব পইচা দিব লাগে পইচা দিব লাগিব নেকি বুলি কৈছে ৰে মই বোলো পুৰা ভয় লাগছে না মোৰ বাজবা লাগিব তো পুৰা মনে মনে 35 টকা লৈছো 30 টকা দিলি তাৰপিছত কি হৈছে গম পাইছে না কি হৈছে অলপ পিছত মানে পইচাটো পাই পুলিচটো দূৰত গৈছে না কৈছে দে কৈছে গাঁৱলীয়া ভিতৰতো কৈছে ভাল ঠকাইছ পইচা তই পইচা লৈছো মই তাৰপিছত মই কম বস্তু নেকি বস্তু কিন্তু মই মনে মনে ঘৰ ছয়টা হিচাপ কৰিছো পইচা দিছো একদম খাতাৰ বস্তুটো মই কি বুলি ভাবছি কি মোক গাঁৱলীয়া টেনচন মাৰ একদম আই লাইক ইউ থ্যাংক ইউ এই পানপটনাৰ কিনো এই ফিল্মৰ ইণ্টাৰভিউ কাৰণে চাহ কথা আছে হয় নেকি আহিলে নেকি ঠিক মাতিব লাগিব নেকি মাতিব লাগিব আছো না নমস্কাৰ ছাৰ আজি কিন্তু টাউন ভাল লাগব না কিয় বা কি দুৰ্গা দেখা নাই নেকি ইমান আপি আছে কলি আপি বগী আপি সৰু আপি ডাঙৰ আপি 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 দেখোন তামাম ভাল লাগছে কিন্তু মোৰ ঠিক আছে তুমি এটা কাম কৰা কি কাম কৰিব কোন আছে মাতি দিয়াচোন মাতিব লাগিব নেকি তেওঁলোক কি কৰে চাওঁ আয়া হয় নেকি বাপ্পা খাতৰা বস্তু দেখোন আমাৰ 1 নম্বৰ কোন আছে আহিব লাগে পুৰা টাইম হৈ গৈছে জলদি আহিব লাগে 1 নম্বৰটো আহিব লাগে মাতি দিয়া মোৰ বহুত দূৰ যাব আছে এতিয়া আয়া খাতৰা মাল দেখোন বাপ্পা ইমান বডি আছে দেখোন বাপ্পা খাতৰা মাল দেখোন এইটো বাপ্পা আয়া তামাম মাল দেখোন এইটো ভাইটিটো পিছে তোৰ নামটো কি মোৰ নামটো মানে বিজুলী দেখোন বিজুলী কেনেকুৱা লাগিছে নামটো ছাৰ নামটো এইটো মোৰ নামটো মোৰ মায়ে থৈছে মা থৈছে নেকি হয় ছাৰ তামাম বঢ়িয়া নাম থৈছে দেখোন হয় ছাৰ ভাল লাগছে তামাম লাগছে ছাৰ হয় ছাৰ পুৰা বিজুলী খাতৰা আয়া পিছে তই যে নামটো বিজুলী ৰাখিলি হয় ছাৰ কিবা অৰ্থ আছে নেকি অৰ্থ আছে ছাৰ আছে নেকি আছে ছাৰ কি কৈছে কচোন ক এই যেতিয়া মানে মই অৰ্থ ক'ব লাগিব ছাৰ ক'ব লাগিব তো মই যেতিয়া মানে মাৰ পেটত আছিলো তেতিয়া মানে এটা ডাঙৰ ভয়খনি মাৰিছিল আৰু এটা পুৰা বিজুলী মাৰি দিলে তাৰপিছতে মানে মায়ে পুৰা ধুকে চিঞৰি দিওঁতে মই পৃথিৱী বুকুলে বিজুলী হৈ গ'ল পুৰিয়া একদম ভাল লাগে
মন খুলি গৈছি মোৰ একদম বাপ্পা ঐ ভাল লাগিছে ছাৰ ন? একদম বঢ়িয়া হয় ছাৰ আয়া পিছে তই কি কৰিব আহিছ ন ইয়াত ইয়াতে বোলে ছাৰ কিবা চিনেমাৰ এক্টৰ লাগে বোলে হা কি কৈছা চিনেমাৰ এক্টৰ না কিবা লাগে বোলে সেইটো কাৰণে মই ভাবিছো ইণ্টাৰভিউটো মাৰি যাওঁ কৈছা এই বোলে কিবা চিনেমা এক্টৰ চিনেমা কৰিব আহিছিল নেকি তই এইটো থেটনাইকা বুঢ়া কেতিয়া হেৰি হ'ব চেৰাই নাই দেখোন পিছে আয়া পিছে তই চিনেমা কৰিব আহিছ নেকি বাপ্পা ঐ খাতৰা বুদ্ধি দেখোন তোৰ আয়া পিছে বুজিলি হয় ছাৰ কওক তোক মানে আমি পৰীক্ষা ল'ব লাগিব এতিয়া পৰীক্ষা ল'ব অ কওক কি পৰীক্ষা পিছে ল'ব? পুৰা ফালি দিম ছাৰ মানে আমাৰ এই বুঢ়া মানুহ না হয় এই বুঢ়াটো যে হয় ছাৰ বুঢ়াটো মানে কথা কৈ না এইটো এনেকে কিছুমান ডাইলগ কৰিব লাগিব পাৰিবি না বুঢ়াটো অ বুঢ়াটো মই ডাইলগ ক'ব লাগে ক'ব লাগিব মানে বুঢ়া মানুহৰ মাত বুঢ়া মানুহ মাতিব লাগিব আৰু পাৰিম এইটো ফালি দিম পুৰা ফালি দিম ছাৰ একদম নৰয় কি পুৰা ফিল্ম মাৰিব পাৰিম হা? কি কৰে আকৌ কওক মানে এই যে বুঢ়া মানুহবিলাক যে হয় বুঢ়া মানুহ বুঢ়া মানুহক কথা ক'ব না পুৰা এনেকে এনেকে হয় হয় একদম ডাইলগ ক'ব লাগিব পাৰিবি না এই ফালি দিম বুলি কৈছো নহয় ফালি দিম শুনিব পাৰিবি তো হয় চিয় পাৰিবি ঠিক অ দেচোন দে অ কি কোনো কওঁ কোন চাং এবাৰ তোৰ কা বেমাৰ হৈছে প্ৰশ্ন ছাৰ কেনেকুৱা পালে আয়া বঢ়িয়া ছাৰ কেনে লাগিছে তুমি ডাইলগ ক'লে নে কান্দিলা নহয় এইটো মানে বুঢ়া মানুহৰ মাত বুঢ়া মানুহৰ কান্দাৰ মাতা একো মানে কান্দা নিচিনা লাগিছে এইটো মানে সুধিছো আয়া ঐ বুজিলি হয় ছাৰ কওক আচ্ছা বাৰু কচোন ক তই কি হ'ব লাগিব অসমত হয় ছাৰ অসমখন পুৰা পিছফালে গৈ আছে না পিছফালে অ গৈছে নাই গৈ আছে গৈ আছে আচ্ছা বাৰু একটা কথা কওঁ হয় ছাৰ, আমাৰ এই কওক। অসমত যে হয় ছাৰ। মানে ওপৰত যাব লাগিব পুৰা ওপৰত যাব লাগিব পুৰা। হয় ওপৰত ছাৰ যাব লাগিব কি ক'ব লাগিব তই জানিবি না ওপৰত যাবৰ কাৰণে কি কৰিব লাগিব অ মানে মই বুজি নাপালো কিন্তু ওপৰত যাবৰ কাৰণে মানে কি মানে অসমখন না পুৰা উন্নতি হোৱা নাই না অ উন্নতি কথা কৈছে পুৰা ফাটা ফাটি মোৰ তাত বুজি আছে আছে নেকি আছে মই একদম গ'লে মানুহ পৰা পুৰা ওপৰত গুচি যাব ঐ ছাৰ এইটো মানে একদম চেহেৰাই নাই কি পাৰব ন এইটো নাজানো আৰু কি কৰে ঠিতৰিকা দেচোন ক কম নেকি ছাৰ কচোন আমাৰ অসমৰ মানুহবিলাক ওপৰত যাব লগা হ'লে নহয় ছাৰ অ শিখৰ অ চাধা অ এইটো খাঙেতো পাণ অ দাৰু আয়া আয়া দাৰু বুজি পাইছে নহয় পাইছো, পাইছো। এই মদ মদ তাৰপিছত আৰু চিগাৰেট অ এইবিলাক যদি পুৰা একদম বন্ধ কৰি দিয়ে অ তেতিয়াহ'লে আমাৰ অসমখন পুৰা ওপৰলৈ গুচি যাব হয় নেকি হয় ছাৰ পাউই তোৰ আমাৰ দেখোন এইটো আগতে ঘূৰি ঠিতৰিকা চাংকি আছে নেকি লৈছেনে ছাৰ ঠিতৰিকা একো নাই দেখোন আছে পাউই আছে এইবিলাক চুলি এনেকা মাল নেকি এইটো ডেঞ্জাৰ বস্তু আচ্ছা ইয়াৰ কাৰণটো কি গমবি নাকি হয় ছাৰ এই বস্তুবিলাক যদি নাখায় তেনেহ'লে আমাৰ কেঞ্চাৰ বেমাৰবিলাক নহয় টিভি বেমাৰবিলাক নহয় আৰু ডক্টৰক পইচা দিব নাই কিনিব লাগিব পকেটৰ পৰা পইচা দিব নাই হয় নেকি এইবিলাক দিব নোৱাৰিলে আমাৰ পকেটে পইচা পকেটে দিব আমাৰ অসমখন পুৰা অ ওপৰলৈ গৈ থাকিব। পুৰিয়া কথা কৈছো দেখোন হয় ছাৰ। ঐ খাতৰা মাথা আছে দেখোন এইটো বাহ ডেঞ্জাৰ মাল আছে এক মিনিট আচ্ছা বাৰু আৰু কিবা উপায় আছে নেকি আৰু বহুত উপায় আছে দেচোন কওঁ আৰু যদি আমাৰ অসমৰ যিবিলাক ব্ৰহ্মপুত্ৰ আছে অ নদী আছে অ এইবিলাক পুৰা পুতি দিব লাগিব হয় নেকি তাত পুৰা বাদামৰ খেতি কৰি দিলে পুৰা অসমখন পুৰিয়া কথা দেখোন পুৰা ঘৰতে পুৰি পেলাই মই বন্ধ হয় ছাৰ খা বুঢ়িয়া 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 খাতৰা মানুহ আৰু কিবা কৰিব লাগিব নেকি ই মানে ধুৰন্ধৰ ই বাদামৰ খেতি কৰিম বুলি ব্ৰহ্মপুত্ৰ পুতে ঠিতৰিকা নহয় মই অসমখন উন্নতিৰ কথা কৈ আছো ছাৰ অ উন্নতিৰ কথা কৈছা হয় ছাৰ। আৰু কিবা আৰু আছে ওপৰলৈ যোৱা উপায় আৰু আছে আছে নেকি আছে ছাৰ দেচোন কওঁ আৰু যে আমাৰ অসমত যিমানবোৰ এই মিঠাতেলৰ টিনবিলাক খালী হ'লে অ। সেইবিলাক লৈ নাই লৈ আহিব লাগিব ঘৰলৈ কি বিজবা লাগিব নেকি এইটো নালাগে বেচিব তাৰপিছত আমি পথাৰৰ পৰা পুৰা বোকা ভৰাব লাগিব তাত আয়া মাত্ৰ 2 ইঞ্চি খালী ৰাখিব লাগিব তাৰপিছত মিঠৈ টিন যে অ। মিঠৈ টিন কিছুমান আনি তাৰ পৰা 2 ইঞ্চি ফিল আপ কৰি পুৰা অসমৰ পৰা বাহিৰত চাপ্লাই দি দিব লাগে আৰু যদি এনেকে ধৰা পৰে না পুৰা পিঠি ফালি দিব তোক নাই এইটো অসমত ৰাখিব নালাগে পুৰা বাহিৰত পাঞ্জাৱত চাপ্লাই নেকি? দিব লাগে হয় ছাৰ পাপা ওইটা আমার বুড়ি দেখুন তো হয় ছাৰ আমার মাথা ছাৰ, মোৰ কামটো হৈ যাবনে ছাৰ ঠিতৰিকা এইটো বুঢ়ীটো ঠিকে আছে বাৰু তো ঠিকে আছে বাৰু পইচা পিছে অ হয় নেকি অ ঠিক আছে বাৰু ছাৰ হয় ছাৰ বুঝলি হয় ছাৰ পিছে তোৰ ভালে লাগছে মোক হয় ছাৰ এতিয়া মানে কথাটো হৈছে তই অলপ বুজাত নেকি মনে মনে ঠিক আছে, ছাৰ। পৰা আহিবি কিন্তু ঠিক আছে ছাৰ তই যা পিছে মোৰ কামটো অলপ কৰি হৈ যাব এ হ'ব যা টেনশ্যন নলবি যা মই আছো যা বাপ্পা ঐ হ'ব যা তামাম বুদ্ধি দেখোন ইয়াত চেহেৰাই নাই কি আহিছে ফিল্ম কৰবা খাতৰা মাল দেখোন। খেত নাইকিয়া বুঢ়া